So hey guys, good morning. So আমাদের শুট চলি আছে সেইকাৰণে মই ইমান দিন ভিডিঅ' আপলোড দিয়া নাই মানে 3-4 দিন হৈ গ'ল মই ভিডিঅ' আপলোড দিয়া নাই ভিডিঅ' শ্বুট কৰিব পৰা নাই বিকজ আমাৰ এইটো এটা কমেডি ভিডিঅ' শ্বুট হৈ আছে চ' সেইটো কাৰণে তো বিহাইণ্ড দি চিন হয় এইটো মানে আমি কি শ্বুট কৰিছোঁ কেনেকৈ কৰোঁ কি নাই অলপ দেখাব চেষ্টা কৰি আছোঁ চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ফিল্মটো মানে শ্বৰ্ট ফিল্মৰ দৰে হ'ব কমেডি হ'ব প্লাছ শ্বৰ্ট ফিল্মৰ দৰে হ'ব চ' যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি যাবা প্লিজ চ' হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আমি তাৰমানে ইয়াতে শ্বুট কৰি আছোঁ এইটো মই কৰি আছোঁ বাপেকৰ ৰ'ল গোটেইখিনি ক'ব নোৱাৰিম গোটেইখিনি কৰি দিলেতো একো নাথাকিলে চ' আমাৰ কেমেৰামেনক চোৱা কেমেৰামেন ৱাল পাৰ হৈ কিনে সোমাই যাব এতিয়া চ' পূৰা মানে শ্বুট কৰিব বিচাৰিছোঁ মানে গাঁৱলীয়া টাইপৰ এটা শ্বুট কৰিব বিচাৰিছোঁ বাট ইয়াতে হোৱা নাই আমাক চিনটো চেঞ্জ কৰিবলৈ একচুৱেলি তোমালোকে আগলৈ চাই থাকা মানে তোমালোকে আগলৈ ভিডিঅ'টো চাই থাকা তেনেহ'লে গম পাই যাবা মানে কোন জেগাত আমি কি চেঞ্জ কৰি আছোঁ মানে এইখিনি জেগাত মানে সেই বস্তুটো অহা নাই মানে মানুহ আহি আছে বাৰে প্ৰতি চাই আছে চ' অলপ লাষ্ট টাইম ফিল হৈছে বিকজ ফাৰ্ষ্ট টাইম ন এইটো এনেকৈ আমি শ্বুট কেতিয়াও কৰা নাই চ' মানে ফাৰ্ষ্ট টাইম অলপ লাগে অলপ কিবা কিবি লাগে চ' এইটো কাৰণে চেষ্টা কৰিছোঁ তো বেলেগত যাম বেলেগত যাই পেলাই আকৌ মানে চিন চাম আমি যে ক'ত প্লেচ আছে ক'ত প্লেচ নাই বুলি পেলাই তো চাই থকা ভিডিঅ'টো শেষলৈকে যদি ভাল লাগে লাইক এটা কৰি যাবা অলপমান লাগে পানীটো তোৰ হাতত যে দিছে সেইটো লাগে পং পং ওলোৱা নাই আৰু পৰা ঘৰত যাক অলপ বেকগ্ৰাউণ্ডৰ পৰা গুচোন বেকগ্ৰাউণ্ডৰ পৰা গুচ তাই বাৰে আহিছ না চ' গাইজ দেখাই পাইছে শ্বুট কৰোঁতে মতে মানে বেক চাইডে মানুহবোৰ থিয়া হৈছে চলিকেইটা থিয়া হৈছে তো বেকগ্ৰাউণ্ডত সেইবোৰ আহি আছে তো প্ৰব্লেম হৈ আছে তো আমি চিনটো চেঞ্জ কৰি আছোঁ তাৰমানে ইয়াতে যিমানখিনি মেহনত কৰিছোঁ গোটেই বিফল গ'ল মানে এইখিনি জেগাত শ্বুটটো নহ'ব আমি বেলেগ ফালে যাব লাগিব চ' চাই থকা শেষলৈ কেনে হয় কেনে নহয় আৰু ফুল ফাইনেলি ভিডিঅ'টো মই ক'ত আপলোড হ'ব আৰু কেতিয়া আপলোড হ'ব চব মই জনাম তো ভিডিঅ'টো চাই থাকা চ' গাইজ তোমালোকে দেখাই পাইছে এটা মানে বহুত প্ৰব্লেম হৈ আছে তো আমি ইয়াৰ পৰা শ্বুটটো এতিয়া বন্ধ কৰিম বন্ধ কৰি পেলাই বেলেগ ফালে যাম মানে বহুত অসুবিধা হৈ আছে তাৰমানে কোনোবা ইপিনে আহি আছে ইপিনে কোনোবা আহি আছে কোনোবাই আহি কিনে কৈ আছে কি মানে মানে একো ভাল লগা নাই আৰু ইয়াতে শ্বুট কৰি কিনে চ' আমি মানে ফাৰ্ষ্ট টাইম হয় একটো আমি নাজানো ইমান বস্তুটো কি বস্তু কৰিব লাগে কেনে কৰিব লাগে কি নাই তো বহুত মানে ট্ৰাই কৰি যাই আছোঁ আৰু ইয়াতে পুতেকৰ ৰ'লটো তাক দিয়া হৈছিলে তাৰো অলপমান দেৰি মানে লাজ ফিল হৈ আছিলে গোটেইকেইটা মানুহ আছিলে কেনে চ' আমি প্লেচটোৱে চেঞ্জ কৰি পেলালোঁ তো গাইজ আমি তাতে শ্বুট কৰিছোঁ শ্বুট কৰাৰ পিছত মানে প্লেচ চেঞ্জ কৰিলোঁ তাতে বহুতবোৰ মানুহ হৈ গৈছিলে মানুহ অহাৰ কাৰণে আমি তাতে শ্বুট কৰিব নোৱাৰিলোঁ লাজ লাগি আছিলে একচুৱেলি আমাৰ ল'ৰা পুত্ৰ যোনে ল'ৰা ৰ'ল কৰিছিলে ইয়াৰ লাজ লাগি আছিলে ক'লে আমি বেলেগ পইণ্ট চাবৰ কাৰণে আহিছোঁ চ' চোৱাতে তাৰমানে মন কৰিল আমাৰ মহান ইউটিউবাৰ ৰাজীৱ চ' আমি গৈছোঁ তাৰমানে এতিয়া তাতে আমাৰ এটা গছ আছে চ' তাৰে পৰা অলপ চাওঁ পাৰোঁ কি নাই তো গাইজ আমি প্লেচমেণ্ট চাই আছিলোঁ তাৰমানে চ' ইয়াতে অলপ ভাল প্লেচ দেখা পাইছোঁ খোজকাঢ়োতে গম পালোঁ আৰু মানে এইখিনি প্লেচটো অলপ ভাল হ'ব বুলি কয় মানে অলপ গাঁৱৰ টাইপত শ্বুট মানে জেগা লাগে প্লেচ লাগে আমাৰ প্লেচটো মানে ঠিকে আছে গাঁৱলীয়া তাৰমানে গৈ পিনে হেৰি হৈ আছে ঠিকে আছে তেনেকাই লাগে অঁ মিনি ধাবা মিনি সৰু চাই ধাবা বুলি ক'ম না মিনি আমি যাওঁ আগতে আমৰাৰ ফালে গাইজ আমি আহি পালোঁ আমৰাৰ ফালে আমাৰ গছ গাইজ ই চৰি বাৰী আনবা গৈছিল চৰি বাৰী আনছি নাচাকে আবে ভাঙি গৈছে এইটো দিনে কি হ'ব কচোন আমাৰ প্লেয়াৰ এটা আহিছে আৰু
তাৰমানে গাইছ আজি বস্তুটো কি হ'ল কি তাতে শ্বুট কৰি আছিলোঁ যোন জেগাত তো তাতে বস্তুটো মানে হেৰি হোৱা নাই আৰু কি কয় মানে তাতে লাজ লাগি আছিল আৰু মানে ইমান মানুহ আহিছিল লাজ লাগিছিল এনেকুৱা মানে তাতে নহ'ব আৰু প্লেচ আমি চেঞ্জ কৰিব লাগিব তো চেঞ্জ কৰিম কালি চাওঁ আকৌ যদি হয় এতিয়াতো নহ'ব 4টা বাজিলে আৰু তো এতিয়া নহ'ব এতিয়া পাৰ্টি হ'ব পাৰ্টি কোনে একচুৱেলি ইয়াৰ পৰা এইটো কিবা এটা মৰচি বে ডেম চিয়ৰ বে তাত ভাল খাব না দে দে লাটা একডাল তাক দি দে লাটা একডাল দি তাক যা 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 তো গাইছ ইয়াতে পাৰা চেষ্টা হৈছিলে কোনটোক মানে কেনচেল আকৌ এইটোত আহিছোঁ এতিয়া এণ্ডক গৈছে ইপিনৰ পৰা ৰাস্তা আছে একচুৱেলি মই ইয়াতে উঠাবৰ কাৰণে ৰখি আছোঁ দে উঠ আমরা খাবো নাকি আপনি আহ আমরা খাবো আহ চৰিত্ৰ তাৰ চৰিত্ৰ নাচাকে গুটি দুটা খুৱাই গুটি দুটা খুৱাই ও বহ লম্বা করে উঠে দিয়েছে লাগো না কষিয়েছে গাইছ আমাৰ পাৰা খতম এইপিনে অলপ মোৰ পকেটত অলপ আৰু ই লৈ যাই আছে তাতে চ' বহি কেনে দেখাই আছোঁ এইটো বেঙেনাৰ পুলি না গোটেই গাইছ বেঙেনাৰ পুলি ৰৈছি গোটেই ভাবছিলোঁ জলকীয়া পাম বুলি কিনে কিন্তু জলকীয়া নাই ভাত কেৰেলা গোটেই রবু করবা উলিয়াছে দুটা আহি থাকে এই না উলিয়াছি র এমান আছে তো গাইজ আমাৰ গোটেই বস্তু ৰেডি জলকীয়া ইপিনে আছে জলকীয়া নিমখ বাকীখিনি ই ঘৰত কি হ'ব ৰাতি মাছে দি খাম বঢ়িয়া লাগে গাইছ আহ ট্রাই করবে ঘৰত ৰেচিপিটো দিবিনে চাও যদি পাৰো বনাই দিম গাইজ আমাৰ এটা কাটা হৈ আছে চেফ বদলি গৈছে দেই চেফ কোনোবা আছিলে কোনোবা হৈ গ'ল আমি রিয়েল গাইছ ৰিয়েল তো গাইজ আমাৰ সব ৰেডি দে দুডাল এ নামটো কি খানলি তেনেহ'লে দি কেইটাও ফাৰ্ষ্ট ৰিভিউ চেফক কেনে বঢ়িয়া গাইজ ছেকেণ্ড ৰিভিউ বোতল দি কথা নারবে মজা আহিম নিমখ কাৰণ দিবা কেহা বেয়া লাগে তো গাইজ যেকেইটা পাৰিছি কেনে মুখখন নাথাকে তাৰ কেনে কি হ'ল তোৰ জ্বলাটো কোনো ডাইৰেক্ট একদম টিংকে ধৰি আছে হে তো গলত লাগছে কাউরি মারছে না এই মকদি জলদাটা বঢ়িয়া থৈ দিয়ে এক জেগাত আজি ব্লগটো এইখিনিতে এণ্ড কৰিম মানে চব বস্তু চাই ল'লোঁ কোনখিনি জেগাত কি কৰিম কি নাই আমাৰ এইপিনে খাই কিনেও নহয় আৰু নোৱাৰোঁ আৰু খাবলৈ চ' আমি ওলাওঁ কালি শ্বুটটো তাৰমানে ভাবিছোঁ এটা হ'ল তাতে য'ত জেগাত আগত দেখালোঁ আৰু প্লাছ এইখিনি জেগাতো ভাবিছোঁ কি যে এইখিনি জেগাতো হ'ব বুলি কিনে এনেকুৱা প্লেচ চ' চাই লওঁ ডিচাইড কৰি ল'ম কালি যাই কিনে ত' এই ব্লগটো এইখিনিতে এণ্ড কৰিম যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা লগতে কি কৰি দিবা বালচুটা কথা নাজানে লগত বেল আইকনটো থাকে সেইটো দাবাই দিবা বুলি ভাবি কিন্তু বেল আইকন ব্লেক এগেনটো দাবাই দিবা হাসি দে হাসি তই যা যা তই যা যা গাইছ যদি নেদে কিন্তু মনত ৰাখছ এখান চা